সমাগত নিৰ্বাচনত ৰাজনৈতিক দলসমূহে এটাই আনটো দলৰ বিৰুদ্ধে ভুৱা প্ৰচাৰ নামি পৰা পৰিলক্ষিত হৈছে। তেনে এটি ঘটনা সংঘটিত হৈছে ছয়গাঁও সমষ্টিত ৰেকিবউদ্দিন আহমেদ বনাম কমলা কলিতাৰ ৰাজনৈতিক যুঁজ আৰম্ভ হৈছে। সমান্তৰালভাৱে চলিছে বোকা ছটিওৱা ৰাজনীতি। এটি অসম্পূৰ্ণ ৰাস্তাক কেন্দ্ৰ কৰি চলিছে ৰাজনীতি। বনগাঁও ব্লকৰ অন্তৰ্গত কলহী কাষত বিধায়ক পুঁজিৰ এটি 3,50,000 টকাৰ কামক লৈ বোকা ছটিওৱা ৰাজনীতি চলোৱাৰ অভিযোগ তুলিছে কামটো পৰিচালনা কমিটিৰ সভাপতি জিয়াৰুল হকে। আজি তেওঁ সংবাদ মাধ্যমত এইদৰে কয়। পৰ্টেলত বাতৰি প্ৰচাৰ কৰিছে। এই বাতৰিখন সম্পূৰ্ণভাৱে ভিত্তিহীন আৰু ইয়াত বিধায়ক ৰেকিবউদ্দিন আহমেদক কমিশ্যন লোৱা বুলি কিছুমান নিউজ চেনেলত কৈ গৈছে। কিছুমান এজিবিৰ নেতা পালি নেতাই কৈ গৈছে। এইটো সম্পূৰ্ণভাৱে মিছা। বিধায়ক ৰেকিবউদ্দিন আহমেদে ৰাইজৰ স্বাৰ্থে আবণ্টন দিছে। এই ৰাস্তাখন মই নিজে কাম চলাই গৈ আছোঁ, কিন্তু কামখন সম্পূৰ্ণভাৱে শেষ হোৱা নাই। কামখন ইতিমধ্যে চলি আছে। কিছুমানে কমলা কলিতাৰ নেতা পালি নেতাই কমলা কলিতাৰ নিৰ্দেশ মতে আমাৰ বিৰুদ্ধে ভুৱা প্ৰচাৰ কৰিছে। কামটো চলি থকা অৱস্থাত ৰবিউল নামৰ ল'ৰাটোৱে কমলা কলিতাৰ নিৰ্দেশ মতে মোৰ আগত মানে টকা অলপ খুজিছিল। 10,000 টকা খুজিছিল। ৰেকিবউদ্দিনে কোনো ধৰণৰ তেখেতক কমিশ্যন দিয়া নাই আৰু তেখেতক আজি 15 বছৰ আগৰ পৰা আমি লগ পাইছোঁ। তেখেতে আমাৰ পৰা কোনো ধৰণৰ কমিশ্যন খোজা নাই, কোনো ধৰণৰ কমিশ্যন নলয়। বিনা চৰ্তে ৰাইজৰ কাৰণে ৰাস্তাৰ কামখন আমাক দি দিছে। কলহী কাষ কোনোবাৰ বাপকৰ সম্পত্তি নহয়। ৰেকিবউদ্দিন আহমেদক আহিবলৈ বাধা দিয়াৰ এনেকুৱা ব্যক্তি নাই কলহী কাষত ৰেকিবউদ্দিন আহমেদক আহিবলৈ বাধা দিব। কলহী কাষক ৰেকিবউদ্দিন আহমেদক লৈ মই নিজে সম্পূৰ্ণ কলহী কাষখন ঘূৰিম। কোনো এটা ব্যক্তিয়ে বাধা দিব নোৱাৰিব। কোনোবাৰ যদি দম আছে সন্মুখত থিয় দিব। নিউজ ডেস্ক ৰিপোৰ্ট, নিউজ 31 অসম।